Hi friends, welcome to my channel. আজি মই বনাব লৈছোঁ পিয়াজি। ইয়াৰ কাৰণে মই দুটা পিয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই আধা চামুচ হালধি দিছোঁ আৰু আধা চামুচ জলকীয়া গুড়ি দিছোঁ। এতিয়া মই অলপ নিমখ দিছোঁ আৰু এতিয়া মই মছলাখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই এটা বাতি লৈ লৈছোঁ, বাতিত অলপ বেচন লৈছোঁ। বেচনখিনি লোৱাৰ পাছত মই ইয়াত আধা চামুচ বেকিং পাউডাৰ দিছোঁ আৰু এতিয়া ভালদৰে মিহলাই লৈছোঁ আৰু এতিয়া অকণমান নিমখ দিছোঁ। এতিয়া মই অলপ লৰাই লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভালদৰে মিহলাই ল'ম। পিঁয়াজখিনি মিহলাই লৈ মই ইয়াত অলপ পানী দিছোঁ। এতিয়া মই আকৌ ভালদৰে মিহলাই লৈছোঁ। পানী বেছি নাইকিয়া, মই কমকৈ দিছোঁ। ভালদৰে মিহলাই লৈ মই এখন কেৰাহী পাতিছোঁ। কেৰাহীখনত অলপ তেল দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত চামুচখনে মই অলপ দি দিছোঁ আৰু এনেদৰে অলপ সিজিব দিম। অলপ দেৰি পাছত মই হেতাখনে উলটিয়াই দিছোঁ। এতিয়া মই এইটো চাইড ভালদৰে সিজাই ল'ম। এতিয়া মই অলপ লৰাই দিছোঁ। আৰু মই এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া এইটো হৈ গৈছে আৰু এতিয়া মই কাঢ়ি লৈছোঁ আৰু মই একেদৰে আৰু এটা বনাই লৈছোঁ আৰু এনেদৰে অলপ সিজিব দিছোঁ। এতিয়া মই আকৌ উলটিয়াই দিছোঁ আৰু মই এনেদৰে ভালদৰে ভাজি ল'ম। আৰু এইটো বনাই হৈ গৈছে আৰু মই এনেদৰে আটাইকেইটা বনাই ল'ম আৰু মই এনেদৰে আটাইকেইটা বনাই লৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।